प्रमोद बर'आ सासे 24/7 खामानि मावग्रा दैदेनगिरि बिथांखौ गोख्रोंसिन खालामनो मदद होनांगोन बाथ्राखौ बुंदों MCLA माधव सेत्री बिथाङा मैया उदालगुरि जिल्ला UPPL दोलोनि बानजायनायाव नोगोरारि गागि जौगाथायनि मावनां हाबा आरो समाज जौगानायनि नोजोरजों उदालगुरि टाउन कमिटि नब्लाङाव सानसेनि हाबाफारिजों नोगोरारि सावराय जथुम्माया गोजोनैनो जोबनानै थाङो आरो बे हाबाफारियाव गाहाय आलासि महरै बाहागो लाफैयो MCLA माधव सेत्री बिथाङा माननि आलासि महरै बाहागो लाफैनो हायो डेपुटि चिफ गोविंद चन्द्र बसुमतारीजों लोगोसे गोबां ओनसोलनि मेलेमजिबि बिथांमोना बे हाबाफारिनि गेजेरजों प्रमोद बर' बिथाङा सासे 24/7 खामानि मावग्रा दैदेनगिरि आरो बिथांखौ गोख्रोंसिन खालामनो मदद होलायनांगौ होननानै माधव सेत्री बिथाङा खौरांनि गेजेरजों फोरमायो। प्रमोद बर' डांगरियाक मजबूत करक प्रमोद बर' डांगरिया एजन तेने धৰণৰ नेता जी नेताই আজি 24/7 আজি বিটিআৰৰ কাৰণে কাম কৰি আছে তেখেতে যদি শক্তিশালী হয় UPPL দলৰ যি মোটো আছে আমাৰ নামে কিমান ধুনীয়া আপোনালোকে গম পায় না UPPL মানে ইউনাইটেড পিপলছ পাৰ্টি লিবাৰেল ইমান লিবাৰেল শব্দ লৈ এই দলটো গঠন হৈছে এই লিবাৰেল শব্দক আজি মানে বিটিআৰৰ 35 লাখ মানুহে বুজি পাক এইটো সকলোকে আহ্বান জনাইছে আপোনালোকৰ জৰিয়তে থ্যাংক ইউ আমাৰ সিটিজেন মিট বা ইন্টেলেকচুৱেল মিট আমি UPPL দলৰ কেন্দ্ৰীয় সমিতিৰ ফালৰ পৰা আমাৰ জিলা কমিটিসকলক আমি নিৰ্দেশ দিছিলোঁ মানে প্ৰত্যেক জিলাত এটা ইন্টেলেকচুৱেল মিট ৰাখিব লাগিব মানে আজিৰ দিনত UPPLৰ দলে কেনেকৈ কাম কৰি আছে আৰু UPPLৰ সমৰ্থনত যি বৰ্তমান বিটিআৰৰ যি চৰকাৰ চলাই আছে UPPL BJP GSP চৰকাৰে যিমান কাম কৰি আছে এই ক্ষেত্ৰত আমাৰ ইন্টেলেকচুৱেলসকলৰ মতামতটো কি অভিমতটো কি তেখেতসকলে কি ধৰণৰ দেখিছে এইটো তেখেতসকলৰ এটা ভিউটো ল'বৰ কাৰণে আজি বিশেষকৈ এই সভাবিলাক পতা হৈছিল আৰু আমি বিশেষকৈ জিলা লেভেলত যিবিলাক প্ৰগ্ৰামটো কৰি আছোঁ এই প্ৰগ্ৰামত আমি বহুত জিলাত উপস্থিত হৈছোঁ আজি আহি মানে বিটিআৰৰ ওদালগুৰি জিলাত আমি উপস্থিত হৈছোঁ ইয়াতো যিমান আমাৰ ইন্টেলেকচুৱেলসকল ওদালগুৰি মানে স্কুলবিলাকৰ প্ৰিন্সিপালে হওক বা বিভিন্ন সাহিত্য একাডেমি পোৱা আমাৰ বুদ্ধিজীৱীসকল তেখেতসকলক উপস্থিত আহি প্ৰশংসা কৰিছে বিটিআৰৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াক তেখেতসকলে প্ৰশংসা কৰিছে আৰু আগন্তুক দিনত বিটিআৰৰ প্ৰধানে যিবিলাক পলিচিবিলাক লৈছে বিটিআৰক উন্নয়ন কৰিবৰ কাৰণে বিটিআৰত থকা সকলো জাতি জনগোষ্ঠীক আগুৱাই লৈ যোৱাৰ কাৰণে আৰু বিটিআৰ একৰ্ড বিশেষকৈ যি উদ্দেশ্যটো লৈ কৰা হৈছিল এই একৰ্ডত থকা যি দফাবিলাক ৰূপায়ণ কৰি এই বিটিআৰটো আগুৱাই লৈ যোৱাৰ কাৰণে যি কামটো কৰি আছে তাত আজিৰ ওদালগুৰি জিলাৰ বুদ্ধিজীৱীসকলে আমি সদায় সহযোগ কৰি যাম বুলি তেখেতসকলে কৈছে তাৰ কাৰণে তেখেতসকলক মই ধন্যবাদ দিছোঁ। স্যার এটা আপনার মই প্রশ্ন করো আমার যদি বিটিআর এটা যদি ডেলিমিটেশন লাগি আছে প্রায়ভাগ মানে কৈছে মানে আমার যিখিনি বিটিআর বড় আছে ডিপেন্ডেন্ট কৰি দিব নেকি বিজেপি চৰকাৰে বুলি প্ৰায় ক্ষেত্ৰত মানে কুৱেশ্যন কৰি আছে এই ক্ষেত্ৰত স্যার আপনি কি নাই ইয়াত এইটো কথা নহয় এইটো একৰ্ডৰ স্পিৰিটত যি ইয়াত BTC একৰ্ড হৈছে ইয়াতে আপোনালোকে গম পায় এই ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰটোলৈ দীঘলীয়া সংগ্ৰাম বড়ো জনগোষ্ঠীসকলে নেতৃত্ব দি কৰি আহিছে এই উন্নয়ন কৰিবৰ কাৰণে ডেভেলপ কৰিবৰ কাৰণে আজি ইয়াত BSC হৈছে BTC হৈছে আজি বিটিআৰ একৰ্ড হৈছে কিন্তু BTC আৰু বিটিআৰ একৰ্ডৰ যি স্পিৰিটটো আছে এই স্পিৰিটৰ মৰ্মে মানে আমাৰ 6 শিডিউল এৰিয়াত যি এই কাউন্সিলটো হৈছে গতিকে ইয়াতে দুটা আমি লোকসভা মানে সমষ্টিটো আমি বিচাৰিছিলোঁ মানে পাৰ্লিমেণ্ট সমষ্টিটো আমি বিচাৰিছিলোঁ এই পাৰ্লিমেণ্ট সমষ্টি কোকৰাঝাৰ আৰু ওদালগুৰিৰ নামকৰণ হ'ব লাগে বুলি কৈছিলোঁ কিন্তু আমি এইটো আমাৰ দলৰ ফালৰ পৰাও বিভিন্ন ইয়াত থকা ৰাজনৈতিক দলে হওক বা সামাজিক বা জাতীয় সংগঠনে হওক বা ছাত্ৰ সংগঠনে হওক ইলেকশ্যন কমিশ্যনক তেখেতসকলে মেমৰেণ্ডাম দিছে আমাৰ দলৰ ফালৰ পৰা আমি স্পষ্টভাৱে মেমৰেণ্ডাম দিছোঁ কোকৰাঝাৰ আৰু ওদালগুৰি নামেৰে ইয়াত মানে সমষ্টিটো নামকৰণ হ'ব লাগে দুটা সমষ্টি আমাৰ বিটিআৰৰ ভিতৰতে হ'ব লাগে বুলি আমি ডিমাণ্ড কৰিছিলোঁ এই ক্ষেত্ৰত কোকৰাঝাৰটো তেখেতসকলে কৰি দিল আৰু তেখেতসকলে আমাক কৈছিল খচৰা মানে প্ৰস্তুত কৰাৰ আগতে তেখেতসকলে কৈছিল সমষ্টিটো নাবাৰে 14টাই হ'ব গতিকে 14টা হোৱাৰ বাবে অহা দিনত দুটা সমষ্টি কৰি দিয়াটো অলপ অসুবিধা হ'ব বুলি কৈছিল কিন্তু আমি খচৰাটো ওলাইছে খচৰাত আমি দেখিব পোৱা নাই লাষ্টত সিদিনা আৰু ইলেকশ্যন কমিশ্যনটো যি কলাক্ষেত্ৰত আহি তেখেতসকলে ৰাইজৰ যি মতামত লৈছে দল সংগঠনে যি মতামত লৈছে তেতিয়া আমি UPPLৰ নেতৃত্বত প্ৰমোদ বড়ো ডাঙৰীয়া আমাৰ যি দলৰ সভাপতি তেখেতৰ নেতৃত্বত আমাৰ মানে প্ৰতিষ্ঠাপক সভাপতি UG ব্ৰহ্মৰ নেতৃত্বত আমি তাতে উপস্থিত হৈ আকৌ আমি তেখেতসকলক ৰিকুৱেষ্ট কৰিছোঁ আমি আকৌ ওদালগুৰিৰ নামেৰে এই সমষ্টিৰ নামকৰণ কৰক আৰু ইয়াত ৰাইজে যি এটা মানে আশা লৈছে বা স্পিৰিটটো যি আছে একৰ্ডৰ স্পিৰিট এইটো আপোনালোকে পূৰণ কৰক বুলি আমি আকৌ এটা তাতে মানে ডিমাণ্ড দিছোঁ আজি আপোনালোকে চাওক আমি বিধানসভা সমষ্টিটো কিন্তু অসমৰ ভিতৰত এটাও বাঢ়া নাই 126টা আছে নহয় 126টা অসমৰ বিধানসভা সমষ্টি আছে কিন্তু আমি বিটিআৰত যি ইনচাইডত মানে সেই সময়ত 12টা সমষ্টি আছিল কিন্তু আজি আমি ফুল ফ্লেজেড এটা 15টা সমষ্টিটো বিটিআৰত বিধানসভা সমষ্টি হিচাপে পাইছোঁ 15টা সমষ্টিৰ পৰা 15জন বিধায়ক আমাৰ বিটিআৰৰ পৰা হৈ যাব 15জন বিধায়ক যদি আমি ইয়াৰ পৰা লৈ দিছপুৰত যেতিয়া আমি চৰকাৰ গঠন কৰিম তেতিয়া আপোনালোকে চাব আজি যি উন্নয়নৰ যি ধাৰাটো ইয়াত আগবাঢ়ি আছে গতি কৰি আছে তাতকৈ অলপ দুগুণ হিচাপে আমি আগবাঢ়ি যাম বুলি আমি আশা কৰিছোঁ।
আহি আছে গতিকে স্যাৰ আপোনালোকে এইটো কি পাব্লিকক কি মেছেজ দিব বিচাৰে BTR ৰেকৰ্ড যেতিয়া চাব আপোনালোকে BTR ৰেকৰ্ডত সকলো মানে কথাটো স্পষ্টকৈ লিখা আছে সকলোতকৈ পিছ এটা শান্তি ইয়াত স্থাপন কৰিব লাগিব BTRটো আগুৱাই যাব লাগিব শিক্ষা দীক্ষাৰ ক্ষেত্ৰত আগুৱাই যাব লাগিব আপোনালোকে চাওক পৰিৱৰ্তন নামত শিক্ষাৰ ক্ষেত্ৰত চাওক এটা পৰিৱৰ্তন হৈছে আজি চিৰাং জিলা মই মোৰ ভাষণত গৈছোঁ মই চিৰাং জিলাৰ পৰা আহিছোঁ যি চিৰাং জিলাত আজিলৈকে অসমৰ ভিতৰত যিমান জিলা আছিল এই জিলাত কেতিয়াও আমাৰ HSLC এক্সামত মানে ভাল ৰিজাল্ট কৰিব পৰা নাছিল মানে সদায় মানে যিমান জিলাৰ ভিতৰত শেষত আছিল লাষ্টৰ পৰা তেখেতে প্ৰথম হৈছিল এই জিলাই প্ৰথম হৈছিল আজি চাওক মানে আগশাৰীৰ যিবিলাক জিলা কামৰূপ মেট্ৰই ধৰক আপুনি যোৰহাটে ধৰক ডিব্ৰুগড়ে ধৰক এইবিলাক জিলাক চেৰ পেলাই আজি চিৰাং জিলা যে প্ৰথম হ'বলৈ পাইছে BTRত এটা পৰিৱৰ্তন যে হৈছে এইটো এটা এক্সাম্পল আজি ছায়েন্স ষ্ট্ৰীমত আপুনি হায়াৰ ছেকেণ্ডেৰীত বাক্সা জিলা যে প্ৰথম হৈছে এইটো এটা পৰিৱৰ্তন আমি UPSC এটা মানে দৌৰিয়ে কোচিং এটা আমাৰ মেধাৱী ছাত্ৰ ছাত্ৰীসকলক মানে ফ্ৰী কোচিং এটা দি আমাৰ ইয়াৰ পৰা যাতে ল'ৰা ছোৱালী IAS IPS ভালকৈ হ'ব পাৰে যিবিলাক দুখীয়া ল'ৰা ছোৱালীয়ে যাতে কোনো কোচিঙৰ ব্যৱস্থা নহ'লে তেখেতসকলে এই সুবিধাটো পাবলৈ সক্ষম নহয় এইটো এটা গাইডটো তেখেতসকলক কৰাৰ কাৰণে আমি 1 টকা পইচা নলগাকৈ আমাৰ দুখীয়া ছাত্ৰ ছাত্ৰীসকলক মেধাৱী ছাত্ৰ ছাত্ৰীসকলক দুখীয়া ঘৰৰ মেধাৱী ছাত্ৰ ছাত্ৰীসকলক এই সুবিধাটো দি যাতে আগন্তুক দিনত আমাৰে ল'ৰা ছোৱালীবিলাক ভাৰতৰ ভিতৰত কোনোবা এটা ঠাইত গৈ ডেপুটি কমিশ্যনাৰ হওক বা IFS হওক বা IPS হওক এইটো হ'ব পাৰে ইয়াৰ কাৰণে আমি কাম কৰিছোঁ মেডিকেল ক্ষেত্ৰত আমি কাম কৰিছোঁ ইঞ্জিনিয়াৰিং ক্ষেত্ৰত কাম কৰিছোঁ এই সকলো ক্ষেত্ৰত আমি বহুত মিছন মোডত কাম কৰি আছোঁ বিভিন্ন ক্ষেত্ৰত কাম কৰিছোঁ ইয়াত আৰু আমি এটা কোনো ভুল বুজাবুজি আমাৰ মাজত হ'ব নালাগে আমি মাথোন এটাই কথা আহ্বান কৰিছোঁ যি হৈছে বড়োসকলৰ এটা দীঘলীয়া সংগ্ৰাম ইয়াত হৈছে কিন্তু দীঘলীয়া সংগ্ৰামৰ সময়ত অলপ অসুবিধাটো হৈছে আৰু বজ্ৰ পৰিলেও কিবা এটাতো হ'বই তাত সকলোৱে বুজিব লাগিব আৰু বুজি আমি সকলোৱে একত্ৰিত হৈ আমি সকলোৱে ইয়াত বসবাস কৰা 35 লাখ মানুহে জাতি জনগোষ্ঠী ধৰ্ম বৰ্ণ নিৰ্বিশেষে একেলগে হৈ BTRটো আগুৱাই যাব লাগিব আমাৰ মাজত কোনো ভুল বুজাবুজি নোহোৱাকৈ প্ৰমোদ বড়ো ডাঙৰীয়াক শক্তিশালী কৰক প্ৰমোদ বড়ো ডাঙৰীয়াক মজবুত কৰক প্ৰমোদ বড়ো ডাঙৰীয়া এজন তেনেধৰণৰ নেতা যি নেতাই আজি 24/7 আজি BTRৰ কাৰণে কাম কৰি আছে তেখেতে যদি শক্তিশালী হয় UPPL দলৰ যি মটো আছে আমাৰ নামে কিমান ধুনীয়া আপোনালোকে গম পায় না UPPL মানে ইউনাইটেড পিপলছ পাৰ্টি লিবাৰেল ইমান লিবাৰেল শব্দ লৈ এই দলটো গঠন হৈছে এই লিবাৰেল শব্দক আজি মানে BTRৰ 35 লাখ মানুহে বুজি পাক এইটো সকলোকে আহ্বান জনাইছে আপোনালোকৰ জৰিয়তে नैरोजा 23-24 सोलोंथाइ बोसोरनि थाखाय गोदान मुं थिसननाय लानानै फैदों डन बस्को डिग्री कलेज साफागुरिया देग्लायनिफ्राय डन बस्को डिग्री कलेज साफागुरियाव बेचलर अफ आर्ट्स एबा BA नि सेथि सेमिस्टारनि गोदानै मुं थिसननाया दायो सोलिगासिनो दं चिरां जिल्लानि साफागुरियाव थानाय डन बस्को डिग्री कलेजआ देग्लायनिफ्राय BA थाखोनि सेथि सेमिस्टारनि थाखाय गोदानै एडमिशन लानायजों लोगोसे बड' इक'नमिक्स इंलिश एडुकेशन हिस्टरी आरो पलिटिकल साइन्स आयदानि थाखाय BA अनार्सनिबो खाबु दं गोग्गो सोलोंथाइनि थासारिजों लोगोसेयैनो डन बस्को डिग्री कलेज साफागुरियाव आलादायै हौवा हिन्जावनि थाखाय हस्टेलनि खाबुबो दं जुदि फरायसाफोरा डन बस्को डिग्री कलेज साफागुरियाव BA सेथि सेमिस्टारनि थाखाय गोदानै एडमिशन लानायनि सायाव आबुं बाथ्राखौ मिन्थिनोब्ला नैबे मबाइल नम्बर 9365551959 आव थोंजों सुला लानो हागोन